আজি আমি ক'ত যাম? Saralpara. চলো। সুপ্ৰভাত। আজি আমি ৰাতিপুৱাই উঠিছোঁ। ইয়াৰ ঘড়ী টাইম হয়তো মই চেলফি লোৱাৰ কাৰণে চাগে টাইমটো মিলাব পৰা নাই। টাইমটো 4টা বাজিছে। মই 3টা বজাতে উঠি গোটেই কাম বন কৰি মেলি এতিয়া মই ৰেডি। এয়া অংকিত, এয়া নেঞ্চি শুই আছে, বাকী চবে ৰেডি হৈ আছে। মই ৰেডি হৈ চাহ একাপ খাই লওঁ। আমি আজি গৈ আছোঁ সৰলপাৰা। বহুত দিনৰ পৰা ভাবি আছিলোঁ সৰলপাৰা যাম বুলি। আজি ফাইনেলি আমি গৈ আছোঁ। গৈ আপোনালোকক ভিডিঅ' কৰি দেখুৱাই। আগত আমাৰ পাইলট বহিলে, আমাৰ গাড়ী ষ্টাৰ্ট দিলে আৰু হেণ্ডিমেন লগত আছে, লগত হেল্পাৰ বনাই আমি ৰাতিপুৱা সোনকালে অহাৰ কাৰণে ৰাস্তা খালিয়ে আছে প্ৰায়। আৰু এইটো ৰাস্তাত 3-4টা মানে টোল গেটটো পায়েই। আৰু এইখন নদী, কি নদী নামটো নাজানো, বিশেষ নদীখন চাই আহি আছোঁ। এয়া গাড়ীৰ ভিতৰত দুয়োৱা যিটো ভাল লাগে। এয়া আমি সৰলপাৰা গেট পালোঁ। ইয়াতে কোনোবা যদি বজাৰ চজাৰ কৰি নানি ইয়াত বজাৰ চজাৰ কৰিব পাৰিব। এয়া আমি সোমালোঁ। এয়া আমি ফৰেষ্ট গেট পালোহি। সৰলপাৰা। এয়া আমি ফৰেষ্ট গেট এণ্ট্ৰি কৰিলোঁ। এই অৰণ্যখন পখিলাৰ কাৰণে বিখ্যাত। ইয়াত ধুনীয়া ৰঙা নীলা পুৰা নানা ৰঙৰ পখিলা দেখা পাইছোঁ। আৰু এয়া আমাৰ সোঁ চাইডে এইটো হনুমান মন্দিৰ পাৰ হ'লোঁ। এয়া ৰাস্তাটো যে ইমান বেয়া, মিনিমাম বোলে 30-40 কিলোমিটাৰটো ৰাস্তা বেয়াই বোলে। আৰু ভিডিঅ'ত গমেই পাইছে যে গাড়ীখন কেনেকৈ লৰি গৈ আছে। ৰাস্তাটো ইমান বেয়াৰ কাৰণে মানে এইখিনি ভিডিঅ'ই কৰিব নোৱাৰি। আৰু এয়া আমি বাওঁ চাইডে সোমাই যাম। এইটো চাইডে ভূটান যায় বুলি মানে লিখা আছে। এতিয়া আমি গৈ আছোঁ কিন্তু পোৱাহে নাই, ইমান দূৰ লাগিছে। কিন্তু এতিয়া মনেষ্ট্ৰী এটা পালোঁ। মনেষ্ট্ৰীটো পাই এতিয়া আমি আৰু অলপ আগবাঢ়োঁ। মনেষ্ট্ৰীটো অলপ এনেই ওচৰৰ পৰা চালোঁ। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ইমান ধুনীয়া। ৰ'দটো নায়েই, কিন্তু ডাৱৰ মেঘে একদম কলা বগা কৰি আছে। কাষেদি নদীখনো সৰুকৈ বৈ আছে। এয়া এটা এণ্ট্ৰি ফিজ ল'ব, 4 চকীয়া 200 টকাকৈ, বাইক 100 টকা। ইয়াতে আমি দি আগবাঢ়ি যাম। ভাল লগা জেগা এটা যেতিয়া ভাবি থাকোঁ বহুত দিনৰ পৰা যাম বুলি, যেতিয়া চকুৰ আগত পাওঁ কি কৰিম কি নকৰিম লাগে। অংকিত নেঞ্চিটো আৰু মানে সিহঁতৰ গা ধুম গৈয়ে মই গৈ পেলাই মানে প্ৰথমতে সিহঁতৰ গাহে ধুৱাব লাগিব, তাৰে পিছতে বাকী কামখিনি মই কৰিব পাৰিম। এতিয়া যাওঁচোন আগত আৰু কেনেকুৱা পৰিৱেশ পাওঁ, তাৰপিছত ভিডিঅ' কৰি আছোঁ। এতিয়া আমি বস্তু বাহানি ৰাখাকৈ ভাল জেগা এটা বিচাৰি আছোঁ। ভাবিছিলোঁ এইখিনি আই লাভ সৰলপাৰা ওচৰতে ৰখিম বুলি, কিন্তু অলপ আগত যাওঁ। আগতে বৰ ধুনীয়া গছ কেইজোপামান আছে, তাত বৰষুণ ৰ'দৰ পৰাও বহুত মানে ছেফ হয়। আগত যাওঁ, গৈ পেলাই চাওঁচোন কোনখিনিত আমি বহোঁ। ফাইনেলি আমি জেগাডোখৰ বিচাৰি উলিয়ালোঁ, কোনখিনিত বহিম আমি। হিৰক আৰু চবেই বস্তু বাহানি নমাই আছে। মই অলপ বোলো ভিডিঅ' কৰি ৰাখোঁ। নেঞ্চি হিৰকে কোনখিনি কি কৰিব কি নকৰিব সি মানে কৈ আছে। বাকী সিহঁতে পানীত নামিলেই, সিহঁতৰ আৰু পানী পালেতো একো নালাগে, লগালগ ড্ৰেছ চেঞ্জ কৰি পানীত নামিলে। এয়া আমাৰ বস্তু বাহানি অলৰেডি নমোৱা হৈ গৈছে আধা আধি। মই বোলো পানীত নানামোতেনে অলপ ভিডিঅ' কৰি লওঁ, যিহেতু ইমান ধুনীয়া পানীখিনি চাওকচোন বৈ আছে। কেতিয়াবা আপোনালোকে আহিব। এয়া মই ড্ৰেছ চেঞ্জ কৰি বোলো অলপ খোৱা বোৱাত লাগোঁ। মাছখিনি মই ফ্ৰাই কৰোঁ, বাকী ইহঁতে বনাব।
এইফালে আমি বনায়ো আছোঁ আৰু খায়ো আছোঁ মাছ চাছ মাংস চাংস আৰু এইফালে এনজয়ো কৰি আছোঁ ইমান ধুনীয়া প্ৰকৃতিৰ মাজত আৰু আমি এনজয় নকৰিম নে এয়া পানীত নামি গ'লোঁ মই ক'লোঁ যে মোক অলপ ভিডিঅ' কৰ মই পানীত নামিছোঁ ইয়াৰ গোটেইজাকে বহি আছোঁ আৰু ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশত পালে মানে একোৱেই নালাগে যে সদায় ইয়াতে থাকিম এনেকুৱা যেন মানে যিখিনি আমি য'ত থাকোঁ গাড়ী মটৰ হুলস্থুল এনেকৈ কেতিয়াবা কেতিয়াবা আহিলে ভাল লাগে চলি আছে কিন্তু বহুত ভাল লাগিছে দেই বহুত ভাল লাগিছে প্ৰাকৃতিক সৌন্দৰ্য ইমানেই ধুনীয়া ইমান ধুনীয়া বহুত ভাল লাগিছে কিন্তু বৰষুণ আছিলে আমি ছাতি লৈ আহিছিলোঁ আপোনালোকে লগত ছাতি লৈ আহিব কাৰণ কি বতৰৰ কথা কোৱা নাযায় বতৰৰ বহিমা বুজিয়ে নাপাওঁ কেতিয়া বৰষুণ দিয়ে কি হয় আমি বৰষুণত ভিজি ভিজি চব বস্তু কৰিছোঁ বনাইছোঁ ছাতি লৈ আহিছিলোঁ তাৰ কাৰণে আমি ছাকচেছফুল হৈছোঁ খোৱা বনাবৰ কাৰণে Thank you for watching. Like and subscribe. Bye bye. Dugo. Bye bye. Dugo bye bye. Bye bye. আমাৰ পেকিং চেকিং যিহেতু হ'ল এতিয়া আমি যাবলৈ ওলালোঁ আৰু আমি প্ৰায় আমাৰ ফেমিলি লৈ পেলাই আমি এনেকুৱা প্ৰাকৃতিক পৰিৱেশত প্ৰায় আহোঁ মোৰ ভিডিঅ' যোনে যোনে চাই হয়তো সিহঁতে সকলোৱে দেখিছে এনেকুৱা জেগাবিলাক মানে আহি ভাল লাগে ল'ৰা ছোৱালীকো টাইম দিবলগীয়া হয় এয়া আমাৰ গোটেই গ্ৰুপটো আই লাভ সৰলপাৰা ওচৰত আমি ফটো উঠিলোঁ এতিয়া আমি গৈ আছোঁ বৰষুণটো মাজে মাজে পৰিয়ে থাকে এয়া মেঘেটো ক'লা বগা কৰিয়ে আছে এই দূৰত এই আন্ধাৰ এয়া আমি গৈ আছোঁ বৰষুণ দি আছে পুৰা একদম স্পীডত বৰষুণ আৰু বেছি দীঘলীয়া নকৰোঁ অলপ ভিডিঅ' কৰিম আৰু নকৰোঁ যিহেতু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ৰাতিও হ'ব ভাগৰ লাগিব এয়া অলপ জ'চটো চবেই দেখুৱাই আছে অলপ পিছতে চব বিহু যাব আৰু শুব ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যিহেতু ঘৰলৈ গৈ আছোঁ বাকী আজিলৈ আহিছোঁ শুভৰাত্ৰি